আধা ঘণ্টাতে প্লেনিং কৰি বৰ ধুনীয়া ঠাই এডোখৰত আহিলোঁ দেই। ইমান ভাল লাগিছে নে, ইমান ফ্ৰেছ লাগিছে মানে বতাহ মানে যিটো হাৱা মাৰিছে নহয়। যোৱাকালি আমি গুৱাহাটীৰ পৰা আহি পালোহি ৰাতি, ৰিজৰ্ট পাওঁতে ৰাতি হৈ গ'ল আৰু ইয়াৰ ৰাতি পৰিৱেশ একদম ধুনীয়া লাগিছে। এইটো হৈছে ৰাতিপুৱা পৰিৱেশ, গোটেই শিমলুবিলাক ফুলি পিনি কপাহবোৰ ওলাই ওলাই একেবাৰে বগা হৈ গৈছে। ভাল লাগিছে একদম। মৰ্ণিংটোতো একদম অলপ অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে, ঠাণ্ডা ঠাণ্ডা হাৱা একদম গোটেই কপাহে বগা কৰি ৰাখিছে। মইতো খালী ভৰিৰে খোজকাঢ়ি ঘূৰি ফুৰিছোঁ, মানে একদম অলপ অলপ নিয়ৰো পৰি আছিলে, একদম ভাল লাগিছে আৰু কিবা এটা ফ্ৰেছ লাগিছে। আৰু ফুলবিলাকো কিবা কিবি ফুলো ফুলি আছে। মই এনেকৈ কামৰ মাজে মাজে ফুৰিবলৈ গুচি যাওঁ, একদম মানে প্ৰকৃতি বহুত ভাল পাওঁ। আৰু এইটো মাতটো শুনিছেনে, কি কককৈ মাতিছে, এইটো কুকুৰা বুলি কৈছে, নাজানো মই কুকুৰা নে চৰাই হয়, কিন্তু মানে তাতে আছিলে আৰু ধুনীয়াকৈ চৰি আছে সিহঁতি, ঘাঁহ বন খাই আছে। আৰু এইফালে বাগানভেলিয়াটোতো বহুত ফুলিছে, একেবাৰে ধুনীয়াকৈ ফুল চুলবিলাক কাটি মেলি লগাই থৈছে, ভাল লাগিছে। ওচৰতে এটা পিকনিক স্পট আছে, বহুত মানে ধুনীয়া বুলি কৈছে, সেইটো কাৰণে বোলো যাওঁ। ওলাই আহিছোঁ, একদম ফ্ৰেছ ফ্ৰেছ হাৱা। আৰু মোৰ লগত আহিছে জেউতিও মই আহিছোঁ বুলি গম পাই তাইও ছাডেনলি ময়ো গৈ আছোঁ বুলি ঘপককৈ বেগ পেক কৰি গুচি আহিলে। তাৰপিছত আমি এতিয়া গোটেইকেইটা এই পিকনিক স্পটটোলৈ আহি আছোঁ। মাজে মাজে এইবোৰ মুড চেঞ্জ হৈয়ে থাকে। ফটো মাৰি দিবলৈ গৈছিলোঁ, নিদিয়াৰ কাৰণে খং উঠি পিনি মই আগত গুচি গৈছিলোঁ। তাৰপিছত আৰু ফটো ভিডিঅ' কৰি দিলে পাৰ্থই। পানীখিনি মানে ইমান শীতল নহয়, একদম নামিয়ে দিলোঁ আৰু পানীত। ভাল লাগিছে, একদম ঠাণ্ডা ঠাণ্ডা লাগিছে, ভাল লাগিছে দেই। একেবাৰে পলিউশ্যন ফ্ৰী, একেবাৰে ফ্ৰেছ ফ্ৰেছ হাৱা, কুলু কুলু পানী, শব্দ, মানে বহুত বেছি এনজয় কৰিছোঁ। আৰু আপোনালোকে এই ঠাইডোখৰ চিনি পাইছেনে বাৰু? কোনে কোনে চিনি পাইছে কমেণ্ট এটা কৰিব দেই। আৰু আজিলৈ আহোঁ, বাই বাই।